সঁচাকৈ ভুৱা পোষ্টমৰ্টেম ৰিপৰ্ট প্ৰচাৰ কৰিছিল নেকি AASUৰ সভাপতি উৎপল শৰ্মাই? দৰাচলতে ভুৱা পোষ্টমৰ্টেম ৰিপৰ্ট বিলোৱাসকলৰ মাজত উৎপল শৰ্মাও এজন বুলি শেহতীয়াকৈ মন্তব্য কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পিছতে AASUৰ সভাপতি উৎপল শৰ্মাই এই সন্দৰ্ভত প্ৰকাশ কৰিছে নিজৰ প্ৰতিক্ৰিয়া। অসমৰ মুখ্যমন্ত্ৰীগৰাকী আজি সংবাদ মাধ্যমৰ আগত কোৱা দেখিছোঁ যে ভুৱা পোষ্টমৰ্টেম ৰিপৰ্টখন বিলাই থকা মানুহবোৰৰ ভিতৰত উৎপল শৰ্মাও এজন। এইটো গোকাত মিছা কথা। আৰু মুখ্যমন্ত্ৰীৰ আসনৰ পৰা এনে স্পৰ্শকাতৰ মুহূৰ্তত এনে গোকাত মিছা কথা নকবৰ কাৰণে তেখেতক আমি আহ্বান জনাইছোঁ আৰু প্ৰত্যাহ্বান জনাইছোঁ যে উৎপল শৰ্মাই সামাজিক মাধ্যমৰ ক'ত ভুৱা পোষ্টমৰ্টেম ৰিপৰ্ট বিলাইছে সেই কথাটো তেওঁ দেখুৱাই দিয়ক। কাৰণ যেতিয়া কালি নিশাৰে পৰা সৰ্বত্ৰে বাতৰি প্ৰকাশিত হৈছিল, সামাজিক মাধ্যমত চৰ্চা চলিছিল যে এখন পোষ্টমৰ্টেম ৰিপৰ্ট ফাদিল হৈছে, সেইখিনি সময়ত আমি সামাজিক মাধ্যমৰ জৰিয়তে SITক আহ্বান জনাইছিলোঁ যে পোষ্টমৰ্টেম ৰিপৰ্টখন আচল নে নকল সেই কথাটো SITয়ে স্পষ্ট কৰিব লাগে। আৰু যদি আচল তেতিয়াহ'লে দোষীক কৰায়ত্ব কৰিব লাগে যিয়ে ফাদিল কৰিলে। আৰু এজন দায়িত্বশীল নাগৰিক হিচাপে, এটা সংগঠনৰ প্ৰতিনিধি হিচাপে সেইটো আমাৰ দায়িত্ব। SITৰ হাতে হাতে থকা এখন ৰিপৰ্ট আচল নে নকল সোধাটো অপৰাধ হ'ব নোৱাৰে। আচল নে নকল সোধাটোৱে ভুৱা ৰিপৰ্ট ভগাই থকাটো নুবুজায়। আৰু এনে সংবেদনশীল সময়ত ইমান দায়িত্বজ্ঞানহীন কাম ছাত্ৰ সন্থাৰ সভাপতিয়ে কৰাৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে। সেইকাৰণে মুখ্যমন্ত্ৰীগৰাকীক কৈছোঁ, ছাত্ৰ সন্থাৰ সভাপতিয়ে মুন্না প্ৰসাদ গুপ্তা ডাঙৰীয়াক নিজে ফোন কৰি সত্যাসত্য কিয় নুসুধিলে সেইটো তেওঁৰ প্ৰশ্ন হোৱা উচিত নহয়। তেওঁ আচলতে SITক প্ৰশ্ন সুধিব লাগে যে এই ডিজিটেল যুগতো কালি নিশা 10 বজাৰ 10:30 বজাৰ পাছৰে পৰাই সৰ্বত্ৰে পোষ্টমৰ্টেম ৰিপৰ্ট ফাদিল হোৱা বুলি বাতৰি প্ৰকাশ হোৱাৰ পাছতো তেওঁলোকক কিহৰ কাৰণে 10-12 ঘণ্টা লাগি গ'ল স্পষ্টীকৰণ দিবৰ কাৰণে? এই স্পৰ্শকাতৰ মুহূৰ্তত ইমান সময় কিয় লাগিল সেইটোহে মুখ্যমন্ত্ৰীয়ে SITক প্ৰশ্ন সোধা উচিত। আৰু একে সময়তে পুনৰ মুখ্যমন্ত্ৰীক দাবী জনাইছোঁ, এই ৰিপৰ্টটো ভুৱা বুলি কৈ দায়িত্ব সামৰিলেই নহ'ব। এই স্পৰ্শকাতৰ সময়ত জাতিটোৰ জটিল ক্ষণত এনে ৰিপৰ্ট প্ৰকাশ কৰি কোনে ফাদিল কৰিছিলে, এনে ভুৱা ৰিপৰ্ট প্ৰচাৰ কৰিবলৈ কোনে সাহস কৰিছিলে, তেওঁলোকক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি দি দেখুৱাওক।